নমস্কাৰ সকলোকে মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ খবৰ ভাল, মোৰো ভালেই। আজি বনাম পানীলাও বাকলিৰ লগত মাছৰ পেটু ভাজি। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো ভাল পাব বুলি। তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ। এয়া পানীলাও বাকলিখিনি কাটি ভালকৈ ধুই ললো আৰু আলু লৈ লৈছো লগতে আৰু এইফালে পিয়াজ আৰু জলকীয়া লৈ লৈছো। এতিয়া গেছত কেৰাহী এটা পাতি দি ইয়াতে তেল দি দিম। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পিয়াজ আৰু জলকীয়াখিনিও দি দিম। আৰু এইখিনি অলপ সময় ভাজি লম। আজি তেনে সহজ ৰেচিপি এটা লৈ আহিছো। আশা কৰিছো আপোনালোকে ভাল পাব বুলি। পিয়াজ আৰু জলকীয়াখিনি ভজা হৈ গ'ল আৰু এতিয়া ইয়াতে দিম মাছৰ পেটুখিনি অলপ সময় ভাজি লম। এতিয়া ইয়াতে দিম নিমখ হালধি জোখমতে। এতিয়া এইখিনি ভালকৈ লৰাই দিম আৰু অলপ সময় ভাজি ল'ম। তাৰ পিছতে দিম পানীলাও বাকলি আৰু আলুখিনি। এইখিনিও দি ভালকৈ লৰাই ল'ম। এনেকৈ আপোনালোকে খাইছেনে নাই বাৰু জনাবচোন। এনেকৈও খাই খুবেই ভাল লাগে। যদি আপোনালোকে নাই খোৱা খাই চাব পাৰে। অলপ সময় ঢাকন মাৰি দি এইখিনি সিজাই লৈছিলোঁ কম জুইতে আৰু এয়া ভাজি হৈ গৈছে আৰু এয়া হৈ গ'ল ভাজি। এতিয়া এইখিনি ওলাই ল'ম। আজি বহুতে চিম্পল ৰেচিপি এটা দিলোঁ। কেনেকুৱা পাইছে জনাব। এয়া মই অলপ খাই দেখুৱাইছোঁ। খাব খুবেই ভাল হৈছিলে। আপোনালোকে এনেকৈ বনাই চাব আৰু মাছৰ মূৰৰ লগতো বনাই খাব পাৰে। আজি মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বুলি। তেন্তে আজিলৈ আহিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।